নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। মাৰুতি সুজুকিৰ কিছু নতুন গাড়ী আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এটা বিশেষ অনুষ্ঠানত উপস্থিত আছোঁ। এখন নতুনকৈ গাড়ী লঞ্চ কৰা হৈছে, সবিশেষ আপোনালোকক দেখুৱাম। কিমান দাম সবিশেষ আপোনালোকক জনাই দিয়া হ'ব, কিন্তু তাৰ আগতে এই অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইবাৰ আমি নতুন গাড়ীখনৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। গাড়ীখনৰ নামটো হৈছে মাৰুতি সুজুকি চেলেৰিঅ' আৰু ইয়াৰ 4টা ভেৰিয়েণ্ট পোৱা যায় আৰু ইয়াৰ প্ৰাইচ প্ৰায় 5.5 লাখৰ পৰা আৰম্ভ হৈ 6.5 লাখলৈকে গৈছে। আপোনালোকে দেখিবলৈ পাইছে, আমি স্ক্ৰীণত ইয়াৰ প্ৰাইচ আপোনালোকক দেখুৱাই ৰাখিছোঁ। আৰু এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।